দুখ পায় পকত কোনো তই মানে পকত দুখ পাও মানে কি হৈ গৈছে গাইছ এটা চাইডে বিষ এনেকে খোজ কাঢ়িব লগা হৈছে লেওৰা কালা ইফালে গা মাৰি দিছে তো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোবোৰ ভালেই আছে আৰু যদি কাৰোবাৰ বেয়া হৈ আছে ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম যাতে আপোনালোক সকলো ভালেই থাকে আকৌ এটা নতুন ধামাকাদাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ মই স্বাগতম আজিকালি সেইবিলাক দিন গ'ল য'ত নেকি ঘৰে ঘৰে টেকনিকেল চেনেল দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া হয়তো তুমি মানুহৰ ঘৰে ঘৰে চৰকাৰী লেট্ৰিন দেখা নোপোৱা হ'ব পাৰা কিন্তু এজনকৈ ব্লগাৰ দেখা পাবাই কিছুমান ব্লগিং চেনেল আৰু লেট্ৰিনৰ মাজত একো ডিফাৰেঞ্চ নাই দুইটাই একেই দুইটাতে কেৱল হাগামোটা কামে চলে লেট্ৰিনে হওক বা ব্লগিং চেনেলেই হওক তুমিও যাতে পনীয়া হাগা মই হাগিব লাগিছে পনীয়া হাগিছে লেটিনত এইদৰে ইউটিউবটো গোন্ধাই পেলোৱা বীজাণুবিলাকক আমি ডেটল দি চাফা কৰিবৰ কাৰণে আহা সকলোৱে মুখত মাস্কখন লগাই লৈ ভগৱানৰ নাম লৈ সকলোৱে মিলি আগবঢ়োৱা আজিৰ মেইন ভিডিঅ'টো লৈ बेटा पापा आ गया वापस Daddy's home. यस बेटा आ गया मैं वापस ना थोड़ा बाहर गया था काम से आवाज कम करो बेटा जरा पप्पा कुछ बोलेंगे अभी पप्पा की बारी है ना उधर बैठो चुपचाप চাবা এতিয়া কটি খোজা শুঙাৰ আগতেও সাৱধান হ'বা কিয়নো কোনটো ব্লগাৰৰ হাতত তুমি কেপচাৰ হৈ যোৱা কোনো গেৰেণ্টি নাই এতিয়া অকল ব্লগাৰ পাহাৰতো ব্লগাৰ পৰ্বততো ব্লগাৰ সকলো ঠাইতে খালি কি ব্লগাৰে দেখা পাবা ইয়াৰ এইখন মই পিছফালে বহি ভিডিঅ' বনাই আছো গাইছ সেইটো দিন দেখিবলৈও বাকী নাই আৰু যোনটো দিনত নেকি বান্দৰে আহি কিনেও ব্লগিং কৰা ষ্টাৰ্ট কৰি দিব পাহাৰলৈ যে অ আমাৰ মেইন মানুহ পাহাৰত যোৱাৰ কথা কোৱাৰ লগে লগে সিহঁতৰ ফূৰ্তিটো নোচোৱা কিয় খেলা ব্লগিং কৰাটো কোনো বেয়া কথা নহয় ব্লগিং কৰিব লাগে ভাল কথা কিন্তু ভিডিঅ'ৰ আৰম্ভণিৰ পৰা শেষলৈকে হাগাৰ পৰা মুটনিলৈকে গোটেইখিনি বকি কিনি শেষ কৰাটো কিন্তু ভাল কথা নহয় সেইটো বেয়া কথা সৌভিক ৰাজখোৱা এজন টেলেণ্টেড ল'ৰা বুলি সকলোৱে কয় কিন্তু মই নাজানো কাৰণ মই তেখেতক ফ'ল'ই নকৰোঁ টেলেণ্টেড হওক বা নহওক কিন্তু মক্কেলামিবোৰ কৰি থাকিলে ন কোনোবাই নহয় কোনোবাইতো চাফা কৰিবলৈ আহিবই লাগিব কাৰণ সেইটো হৈছে আমাৰ ওচৰবিলাকৰ কৰ্তব্য আনইণ্টাৰেষ্টেড কৰি দিয়াৰ পিছতো যেতিয়া ইহঁতৰ ভিডিঅ'বিলাক ৰিকমেণ্ডেশ্যনত আহি থাকে ন বাৰে বাৰে আৰু যেতিয়া ইহঁতৰ মানে থাম্বনেইলখন ভিডিঅ'ৰ যোনবিলাক থাম্বনেইল সেই থাম্বনেইলবিলাক যেতিয়া চকুত পৰে নহয় তেতিয়াতো দিমাক্কা মাক্কা বচৰা হৈ যায় কাৰণ ইহঁতৰ থাম্বনেইলখনত ইমানখিনি মহাভাৰত লিখা থাকে যিমানখিনি মোৰ দৰে বেক বেঞ্চাৰ এজনে পঢ়িবৰ কাৰণে 5 মিনিট টাইম লাগে থাম্বনেইলখনত যে অকল 2-3টা আখৰ থাকিব সেইটোও নহয় লগতে 2-3টা ইম'জিও থাকিব আৰু লগত 2-3জন মানুহ আৰু সিহঁতৰ ৰিয়েকশ্যন কেলা আই হাই থাম্বনেইলখন দেখি দিমাক্কা মাক্কা বচৰা হৈ যোৱাৰ পিছতো যদি জবৰদস্তি ভিডিঅ'টো অপেনো কৰোঁ তাৰ পিছত যেতিয়া এইবিলাক বাকচুৰি দেখিব লগা হয় আমি এখন হেৰি বুলি কয় কি হয় নুনু থাম্বনেইলখন পঢ়োঁতে 5 মিনিট ভিডিঅ'টো 11 মিনিট টোটেল 16 মিনিট লছ কেলা আপুনি যদি ভাবিছে যে ময়ো এটা ব্লগিং চেনেল খুলিম তেনেহ'লে তাৰ আগতে হয়তো গাৰ্লফ্ৰেণ্ড নহ'লে মাইকী বনাই লওক নহ'লে আপোনাৰ ব্লগিং চেনেল নচলিবই কিয়নো এতিয়া অসমত এইটোৱে চলি আছে ট্ৰেণ্ডিং আজি কাকুৰে মোৰে পৰা এনিভাৰ্চাৰী 6 বছৰ এনিভাৰ্চাৰী আৰু আজি তোমাৰ ধামাকা হ'বগে কিন্তু ধামাকা আগতে কাকুৱে পুৰা ছোৱালীবিলাকৰ লগত ফটো উঠাই আছে আৰু আপোনালোকেতো জানে মহিলাবিলাকে বেছি বক বক কৰি থাকে কাৰণ বান্ধোনত ৰখা গাই গৰু এমিলিয়াই বহুত থাকে থিয়েটাৰৰ পোষ্টাৰখনৰ নিচিনা বনোৱা সিহঁতৰ থাম্বনেইল হলো বান্দৰৰ নিচিনা চিঞৰি ফুৰা সিহঁতৰ কণ্টেণ্ট আৰু হাগামোটাতে গোটেই কাহিনীটো শেষ কৰি দিয়া সিহঁতৰ ভিডিঅ' হাজবেণ্ডক প্ৰেগনেণ্ট কৰি দিলো প্ৰেগনেণ্ট পুৰুষো প্ৰেগনেণ্ট পাহৰি গৈছিলোঁ টিকটকাৰ আছিলে এটা সময়ত হ'বও পাৰে একো ডাঙৰ কথা নহয় বিয়াৰ পিছৰ লাইফষ্টাইল বিয়াৰ পিছত কি কৰে কি নকৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গোটেইখিনি কথাই আপোনালোকে জানিব পাৰিব অকল এই ব্লগিং চেনেলটোত তেওঁ এতিয়া ভাতো বনাব
আজি মোৰ অকণ ৰেষ্ট আৰু মোৰ বেলেগ কাম আছে মই সেইবোৰ কৰি ভাত বনাব দিছোঁ চলো মেৰে ঘোঁৰা পিছে ঘোঁৰাত উঠা ভিডিঅ'টো আমি ইয়াতেই চাবলৈ পাম নে VPN লগাব লাগিব তো গাইজ এই ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ কাৰণ কিয়নো ইহঁতে বাকচুটি কৰিয়ে থাকিব আৰু মোৰো ভিডিঅ'টো লাম্বা হৈ থাকিব তাৰপিছত না আপোনালোকে চাই কিনে ভাল পাব না বকি থাকি ভাল পাম গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ ইয়াৰ পিছত আকৌ যদি আপোনাৰ ৰ'ষ্টিং লাগে তেনেহ'লে কমেণ্টত জনাব আকৌ ভিডিঅ' লৈ আনিম কাৰ ওপৰত লাগে কি কথা লাগে এইবিলাক জনাই দিব মই যিমানখিনি পাৰোঁ মই বেটাৰ কৰিব ট্ৰাই কৰিম আৰু যদি চেনেলটো নতুনকৈ দৰ্শন কৰিছে আপোনালোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্টটো কৰিব ছাবস্ক্ৰাইবটো কৰিব একেবাৰে নকৰিব চ' আজিলৈ আহিছোঁ অন্য এটা ধামাকাদাৰ ভিডিঅ' লৈ আহিছোঁ বহুত জলদি তেতিয়ালৈ বাই বাই জয় আই অসম